আজি আমাৰ সৰস্বতী পূজাৰ বিশেষ দিন। এই বিশেষ দিনটোত ৰাতিপুৱাই উঠি গা পা ধুই কানি কাপোৰ পিন্ধি মা সৰস্বতীৰ চৰণত আশীষ লওঁ বুলি আগবাঢ়িলোঁ। ধুনীয়াকৈ সুন্দৰভাৱে ওলালোঁ মা সৰস্বতীৰ আশীৰ্বাদ লওঁ বুলি। এইখিনি খোজকাঢ়িয়েই আহিলোঁ, যিহেতুকে ঘৰৰ ওচৰতে পূজাস্থলী। এইখনেই পূজাস্থলীৰ মুখ্য দুৱাৰ। আয়োজন কৰিছে দীপেনজ্যোতি কলা সংঘৰ সৌজন্যত 10তম শ্ৰী শ্ৰী সৰস্বতী পূজা। জয়তিনগৰ মনসা মন্দিৰ পথেৰে সোমাই আহিলোঁ। খোজকাঢ়ি ওপৰলৈ উঠোঁতে কষ্ট হয় যদিও অনুভৱেই নহয়। এয়া পূজাস্থলীত বাবু প্ৰকাশ ডেকা, তেওঁ আমাক সবিশেষ জনাব জয়তিনগৰ ৰাইজৰ সহযোগ কেনেধৰণৰ। দীপেনজ্যোতি সংঘৰ সৌজন্যত আমি যোৱা 10 বছৰ ধৰি আমি ইয়াতে সৰস্বতী পূজা উদযাপন কৰি আছোঁ। তো এইবাৰ 10 নম্বৰ সৰস্বতী পূজা আমি সকলোৱে মিলি পাতোঁ। আমাৰ সমূহ যি ৰাইজ আছে সেই ৰাইজৰ সৌজন্যত চবৰ সহায় সহযোগিতাত আমি এইখন সৰস্বতী পূজা পাতি আছোঁ। আমি আগন্তুক বছৰতো আমি পাতিম। চব ৰাইজৰ জয়তিনগৰ ৰাইজৰ সহায় সহযোগিতাত আমি পাতি আছোঁ। আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াই আছে, তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক। আপোনালোকে আহক, আমাৰ লগত থাকক, সেইখিনিয়ে আৰু ধন্যবাদ। আমাৰ আজি 10তম সৰস্বতী পূজা। 10তম সৰস্বতী পূজা দীপেনজ্যোতি কলা সংঘ ভাল লাগিছে। আপুনিও আহিলে গোটেইকেইটা মিলা প্ৰীতি এটা এইটোৱে ভাল লাগে, অসমীয়াৰ এইটোৱে। এই ভক্তিৰসে গাঁওখনৰ প্ৰতিজন মানুহক একোটাৰ দলেৰে বান্ধি ৰাখে। ইজনে সিজনক সহায়ৰ প্ৰেৰণা দিয়ে যে আমি এক হয়। ইয়াক বাৰে বাৰে প্ৰকাশ কৰি সঁচাকৈ সুন্দৰ পৰিৱেশ, এক বুজাব নোৱাৰা অনুভূতি। এয়া এক উঠি অহা যুৱ প্ৰজন্মৰ নিৰ্দেশন। এই আধ্যাত্মিকতাই মন শান্ত কৰে। এই আধ্যাত্মিকতাই যান্ত্ৰিকতাৰ পৰা ঘূৰাই আনি নিজৰ লগত জোৰে। যিমানেই আমাৰ লগত দামী বস্তু নাথাকক কিয়, এই আধ্যাত্মিকতাই আমাক শান্তি দিব। ओम ऐं सरस्वती स्वाहा ओम ऐं सरस्वती स्वाहा ओम ऐं सरस्वती स्वाहा। মানে খিচাৰি কেনেকুৱা আছে? মজা। দাদা কেনেকুৱা আছে? মাৰ আশীৰ্বাদ আছে, বঢ়িয়া হ'বই। সৰু আলু ভাজি, চব্জি, এয়া আছে বেঙেনা ফ্ৰাই, আৰুতো পায়স আনিবা আছেই। বহুত ভাল লাগিল। যুৱকসকলৰ আচৰণ, সহায় সহযোগিতাৰ শলাগ লৈছোঁ। চাওক না, পূজা শেষৰ পিছত ছোৱালীবিলাকৰ চেলফি লোৱাৰ হেতাও পৰা।